আজি জামুগুৰিহাটৰ ঢলাই বিলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডটো সংঘটিত হৈছে জামুগুৰিহাটৰ ঢলাই বিলৰ অতি পুৰণি অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰম, য'ত প্ৰায় 30 বিঘা মাটিৰে আগুৰা এটা চৌহদ আছে আৰু চৌহদত বিভিন্ন গছ বন হাবি জংঘলেৰে পৰিপূৰ্ণ। তাত কোনো দুষ্কৃতিকাৰীয়ে আজি বিয়লি বেলা অগ্নিসংযোগ কৰে আৰু সেই অগ্নি ইমানেই ভয়ংকৰ ৰূপ লৈছিল যে গোটেই চৌহদৰ ফালে সম্প্ৰসাৰণ ঘটিছে, যথেষ্ট হাবি জংঘল পুৰি ছাৰখাৰ কৰি দিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে ইয়াৰ নিচেই কাষতে বহুকেইটা পৰিয়ালৰ ঘৰ অৱস্থিত। এই ঘটনাটো যদি নিশাৰ ভাগত সংঘটিত হ'লহেঁতেন সেই নিশ্চিতভাৱে সেইসমূহ পৰিয়ালৰ ঘৰো এই জুইত যা গ'লহেঁতেন। কোনে এই ঘটনাটো সংঘটিত কৰিলে তাক এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়েও ইয়াৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আপোনালোকে ভিডিঅ'টোত দেখিছে যে অগ্নি নিৰ্বাপক বাহিনী আহি খুব তৎপৰতাৰে আচলতে জুইখিনি নুমুৱাবলৈ সক্ষম হয়। আপোনালোকে আচৰিত হ'ব ভাবি যে দিনৰ ভাগত এই ঘটনাটো যদি সংঘটিত নহ'লহেঁতেন, ৰাতিৰ ভাগত এই জুয়ে প্ৰতিবেশী ঘৰলৈ সম্প্ৰসাৰণ হ'লহেঁতেন। এই আপোনালোকে ভিডিঅ'টোত দেখিছে নিচেই ঘৰৰ কাষলৈকে জুই সম্প্ৰসাৰণ ঘটিছিল, কিন্তু ৰাইজৰ তৎপৰতাত সেয়া তাৰ পৰা কি হৈছিল বুলি আপুনি ক'ব খোজে? মানে মই এটা শিলৰ পৰা আহিছিলোঁ। শিলৰ পৰা অহাৰ পিছত 1:30 বজাৰ পিছত ঘৰত গৈ আৰম্ভ কৰোঁতে প্ৰায় 3:45 মানত মোৰ মানে এজন ল'ৰাই ফোন কৰিছে যে এনেকৈ শংকৰ মন্দিৰৰ আগে পাশে জুই জ্বলি আছে। মই আহি দেখিছোঁ বিষয়টো সাংঘাতিক মৰাত্মক বিষয় হৈছে। গতিকে মই লগত জামুগুৰি থানাৰ লগত যোগাযোগ কৰি জেগাত খবৰ দিলোঁ। লগত জেগাত আহি নিৰ্মাণ কৰাৰ কাৰণে এই ৰাইজখন কিমান মান হ'ল? সময় 3:55, 4টা ইমানৰ ভিতৰত আৰু অগ্নি নিৰ্বাপক বাহিনী যথাসময়ত লগে লগে আহি পাইছে। যথাসময়ত আহি তেওঁলোকে দায়িত্ব সহকাৰে মানে পালন কৰিছে। তাৰ কাৰণে মানে নিৰাপদ হৈছে। আচলতে আসন্ন বিপদৰ পৰা, ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰা হৈছে। ঠিক আছে।